নমস্কাৰ সানৰাইজ মাল্টিফাৰ্মিং চেণ্টাৰ ইউটিউব চেনেললৈ মই মানৱজ্যোতি কলিতা আপোনালোকক পুনৰ আজি স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাম ৰবৰ খেতিৰ বিষয়ে। আহকচোন দৰ্শকসকল, আজি আমি বিপিন চন্দ্ৰ বড়োৰ ৰবৰ খেতিৰ বিষয়ে আপোনালোকক দেখাবলৈ আগবাঢ়ো। আপোনালোকৰ ইয়াত কিমান মাটিত আপুনি ৰবৰ খেতি কৰিছে? মই এতিয়া বৰ্তমান লাগি এতিয়া ইয়াতে মোৰ 4.5 বিঘামান আছে ইয়াতে বৰ্তমান। 4.5 বিঘামান। বিঘাই প্ৰতি আপুনি কিমানমান ৰবৰৰ পুলি আপুনি ৰোপণ কৰিছে? বিঘা প্ৰতি আমি এতিয়া মোটামুটি ডিষ্টেঞ্চটো চাই পেলাই 50 বা 60 ৰোৱা যায় আৰু বিঘাত 50-60 জোপা ৰোৱা হয়। সকল এয়া চাওক, প্ৰায় 4.5 বিঘা মাটিত তেখেতে ৰবৰ খেতি কৰিছে আৰু প্ৰতি বিঘাত প্ৰায় 40-50 জোপা ৰবৰ তেখেতে লগাইছে আৰু 4.5 বিঘাত প্ৰায় 200তকৈ অধিক তেখেতৰ ৰবৰৰ গছ আছে। আপুনি এডালৰ পৰা আন এডাললৈ কিমান দূৰত্ব ৰাখে? আমি ইয়াৰ এডালৰ পৰা সেই এডাললৈকে মোটামুটি ইয়াৰ পৰা যেনে ইয়াৰলৈকে 15 by 15 ৰোৱা যায় আৰু 15 ফুট কৰি। এই পুলিসমূহ দিবলৈ আপোনাৰ কিমান বছৰমান হ'ল? মই এইটো 2014 চনত ৰুইছিলোঁ। 2014 চনৰ পৰা এইখিনি ডাঙৰ হৈছে। আৰু আপুনি এইখিনি পুলি ৰোপণ কৰাৰ পিছত কি সমস্যাৰ সন্মুখীন হৈছে? মই এইটো ৰোৱাৰ পিছৰ সমস্যা মানে এতিয়া মই একো দিয়া নাই, ৰুই পেলাই সাৰ চাৰ যিখিনি প্ৰয়োগ দিব লাগিছিলে মই একে দিব পৰা নাই। মোৰ আৰ্থিক অৱস্থা বেয়া, ইয়াৰ কাৰণে দিয়া নাছিলে। তথাপি ঈশ্বৰৰ কৃপাত মই ইমান ডাঙৰ কৰিব পাৰিছোঁ, এইটো বহুত ভাল পাইছোঁ। কি দিছে? গোবৰ দিছে নেকি? গোবৰ আছে অলপ। গোবৰ দিছে আৰু কেঁচুসাৰ দিছিলে নেকি? কেঁচুসাৰ তেনেকুৱা দিয়া নাই, গোবৰ মাত্ৰ গায়ৰ গোবৰ বা গৰু। আপোনাৰ ঘৰৰ গৰুৰ গোবৰ? আমাৰ ঘৰৰ গৰু। দাদা, আপুনি ইয়াৰ পৰা কেনেকৈ কি বস্তু বিক্ৰী কৰে আৰু কেনেকৈ বিক্ৰী কৰে বজাৰখনৰ কথা কেনেকুৱা অকণমান আপুনি জনাই দিয়কচোন দৰ্শকসকলক। এতিয়া মই এইটো কাটা নাইতো। হয়, বস্তুটো কাটিলে কিমান বছৰ পিছত কাটিব পৰা হয় ৰোপণ কৰাৰ পিছত? আমাৰ এতিয়া মইও চোৱা নাই, শুনাৰ মতে যিকেইটা মানুহবিলাক কাটি আছে কিছুমানে 7 বছৰ পিছত কাটিব পাৰি বুলি কৈছে। 7 বছৰ পিছত কাটিব পাৰে। আৰু কেনেকৈ আপুনি কাটে, কেনেকৈ বিক্ৰী কৰে সেইখিনি কথা আপুনি জনাব। ইয়াতে কাটিং এনেকুৱা কাটা বস্তু আছে তাৰে। হয়, অলপ বাকলিটো কাটি পেলাই অলপ আঠা এইখিনি মানে বাতি বান্ধি এটা সৰু কোৰকা বাতি বান্ধি পেলাই তাৰ আঠাটো তাতে নিগৰে পৰে আৰু একটুপ কি কাটি দিয়ে? তাৰ বাকলিটো অলপ কাটে আৰু চিনি কৰি পেলাই। হয়, কিমান গোটেই গছডালতে কাটে নে তেনেকৈ? নহয়, এনেকৈ ৰিং কৰি পেলাই অলপ কাটি আৰু বেকাকৈ কাটে। বেকাকৈ কাটে অলপ। বেকাকৈ কাটাৰ কাৰণ কি? বেকাকৈ কাটাৰ কাৰণে তাৰ যিটো আঠাটো এনেকুৱা যিটো বহি আহে, বহি আহিলে ইয়াতে যিটো কোৰকাত পৰিব, কোৰকা একটু পৰাৰ পিছত এইটো জমা হয় ইয়াতে। সেই জমাখিনি আপোনালোকে তাৰপিছত কি কৰে? কেনেকৈ জমাটো আকৌ উঠাই পেলাই মেচিনত তাৰমানে এই যেনিবা এই কুঁহিয়াৰ যি পেৰে নহয়, কুঁহিয়াৰ যিবিলাকত পেৰে, তেনেকৈ নিচিনা এটা মেচিন আছে, তাত পেৰাই পেলাই মই চাই আহিছিলোঁ এইটো। পেৰাই আহি পেলাই এইটো আকৌ জমা কৰি পেলাই থৈ দিয়া হয়। আৰু সেইটো আপুনি যিটো আঠাটো ধৰি ৰাখে বাতিৰ দৰে পাত্ৰ এটাত, সেই পাত্ৰটোত ধৰি ৰখাৰ পিছত সেনেকৈ বিক্ৰী কৰিব পাৰে নে নাই? তেনেকৈ শুনা পাইছোঁ আঠাটো বিক্ৰী কৰা যায় বুলি। আৰু পেৰাৰ পিছত সেইটোৰ মূল্য বেছি হয়? মূল্যটো বেছি হয়। এইটো গাছ, ৰবৰৰ গাছ, এই কাটিংটো এইখনো এনেকুৱা কাটিংটো কেনেকৈ কাটি পেলাই এনেকুৱা বস্তুটো আহে। অকণমান কাটিটো ৰানিংটো এনেকৈ কাটি আহি ইয়াতে এজন ইয়াত লাগি আহি কোৰকা এজন দিয়া হয়। ইয়াতে কোৰকাটো বন্ধ হয়। এইটো কোৰকাটো গুচোৱা আছে। যোৱা মাহৰ এপ্ৰিল মাহৰ পৰা কাটা হৈছিল এইগিলা গাছ। এপ্ৰিল, মে', জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, এই ডিচেম্বৰ মাহৰ 10 তাৰিখমানলৈ কাটা হৈছিল। এইটো ডিচেম্বৰ, আকৌ জানুৱাৰী এইখিনি বন্ধ থাকিব। 4 মাহমান বন্ধ থাকিব। 4 মাহ বা আকৌ নেক্সট এপ্ৰিল মাহৰ পৰা কাটা হ'ব। এইটো এই 4 মাহমান কিয় বন্ধ থাকে? 4 মাহ তাৰমানে সিহঁতক এই কাটা বাকলিটো আকৌ অহাৰ কাৰণে এই বস্তুটো আকৌ গাফাই আহিব। এইটো যেনেকৈ গাফাই আছে আকৌ তাৰ বাকলিটো নেক্সট বছৰ কাটিব পাৰে। আগত বছৰ এইটো কাটা হৈছিল, আগতে এইটো কাটা হৈছিল। কাটি আহি আকৌ এইবাৰ এইটো বাকলিটো আকৌ সমান হৈ যাব ইয়াৰ লগত। যিখিনি মাত্ৰ কাটিছিলে, কাটি আহি ইয়ালৈকে আহি পাইছিল তাৰমানে। এইবাৰ আকৌ এই 4 মাহত এইখিনি আকৌ সম্পূৰ্ণ হ'ব বাকলিটো। আহি আছে ইয়াত 4 মাহত বাকলিটো সম্পূৰ্ণ অহাৰ পিছত আকৌ নেক্সট এপ্ৰিল মাহত আকৌ কাটা হ'ব। আৰু অকল গোটেই গছডালৰ এটা ঠাইতে আপুনি এইটো মানে সংগ্ৰহ কৰে? মাটিৰ পৰা কিমান ওপৰত আপুনি সেইটো সংগ্ৰহ কৰে? কিবা নিয়ম আছে নেকি? নিয়মটো তাৰমানে যেনিবা ইয়াৰ নিয়মটো 8 ফুটৰ পৰা ঠানিটো থাকিব লাগে, ওপৰৰ পৰা তলৰ পৰা পাৰি আৰু এনেকুৱা কাটিবলৈ। যেনিবা 8 ফুটমান, যেনিবা 8 ফুটমান মানে কাটি আহিব লাগে।
তলৰ পৰা যেনিবা 8 ফুট মান ওপৰৰ পৰা এনেকৈ কাটি আহিব পাৰে আৰু কাটিৰ পৰা 8 ফুট ওপৰত আপুনি কাটে আৰু গোটেই গাছডালত এনেকৈ কাটে নেকি এনেকৈ ৰিং কৰি আহি বস্তুটো লাহে লাহেকৈ আহি থাকিব বস্তুটো একেদিনা নহয় একেদিনা নহয় তাৰমানে আজি কাটিলে অলপ ৰাতিপুৱাতে কাটিব লাগিব আকৌ জমা হ'ব নেক্সট ৰাতিপুৱা কটাৰ পিছত 10টামান বজাত এই কৰপাত যিখিনি আঠা ওলায় আঠাটো উঠাই আকৌ নিয়া হয় আকৌ পিছদিনা ৰাতিপুৱা আকৌ ইটো ছাইডৰ পৰা অলপ অলপ কাটি কাটি আহিব নেক্সট কাটি কি ছালটো কাটি দিয়ে নেকি ছালটো এনেকৈ ছালটো উঠাই দিয়ে নেকি উঠাই দিয়ে অলপ অলপ উঠাই দিয়ে অলপ অলপ উঠাই দিয়ে আৰু তাৰে কাটা হেৰি আছে ব্লেড আছে এই ব্লেডেদি কাটি পেলাই বিশেষ ধৰণৰ ব্লেড এখন বিশেষ ধৰণৰ ব্লেড কাটে আছে আৰু আপোনাৰ 1 বিঘাৰ পৰা আপুনি যিখিনি আশা কৰে আপুনি 1 বিঘা ৰবৰ খেতিৰ পৰা কিমান মান উৎপাদন হয় আৰ্থিকভাৱে আপুনি কিমান লাভান্বিত হ'ব পাৰে মই যিটো শুনিছোঁ একদিনত যেনিবা 50ডাল মই কাটিলোঁ 50ডালত যেনেকা আঠা ওলাব লাগে 500 গ্ৰাম 50ডালত 500 গ্ৰাম হ'লে 50ৰ আধা 25 লিটাৰ হ'ব 25 লিটাৰটো আমি হেৰিটো পাম আৰু আঠাৰ গ'লটো পাম সেইটো এদিনত 25 লিটাৰ পালে আপোনাৰ কেনেকুৱা ধৰণৰ আৰ্থিক উৎপাদন হয় এতিয়া আৰ্থিকভাৱে কিমান কেনেকৈ মই যে 400 ডাল আছে 400 ডাল আছে 400 যেনেকৈ 500 গ্ৰাম হ'লে 400 এটা 200 200 তো 200 হ'লে 200 লিটাৰ পাম 200 লিটাৰ হ'লে 200 লিটাৰ পেলাই পেলাই যিখিনি আকৌ হেৰি হয় মেচিন আনি পেলাই যিমান ওলাই এইটো পোৱা যাব কেনেকুৱা দাম সেইবিলাকৰ কেনেকুৱা দাম এইটো পাতি বনোৱা হয় চেপ্টা কৰি এইটো বস্তুটো বনোৱাৰ পিছত আপোনাৰ এতিয়া বৰ্তমানলৈকে 200ৰ আপ আছে নেকি মানে কেজি 200 কেজি আৰু সেই 200 লিটাৰত আপোনাৰ কিমান কেজি হ'ব 25ৰ মোটামুটি 25 কেজি মান ওলাব 200 লিটাৰত 200 লিটাৰত 25 কেজি মান ওলাব 25 কেজি মান হ'ব মানে আপুনি এদিনত আপোনাৰ 25 কেজি হ'লে 200 টকাকৈ কেজি 200 টকা প্ৰায় প্ৰতিদিনত আপোনাৰ 5000 টকা 5000 টকা আহিব আৰু সেইটো আপোনাৰ গছডাল কিমান ডাঙৰ হোৱাৰ পিছত এইটো প্ৰতিদিনে আপুনি পোৱা আৰম্ভ কৰে এইটো আমি এতিয়া বৰ্তমান 7 বছৰৰ মূৰত কাটা হ'বতো সেইটো কিমান বছৰ মানলৈ আপুনি সাৰ পানী আপোনালোকে কেনেকৈ দিব লাগে আপুনি যদিও গোবৰ সাৰ ব্যৱহাৰ কৰে মানে কি সাৰ ব্যৱহাৰ কৰে কি ঔষধ ব্যৱহাৰ কৰে ৰোপণ কৰাৰ 7 বছৰ পিছৰ পৰা আপুনি মই বৰ্তমানলৈকে এতিয়া আৰম্ভ কৰে তাৰ পিছত গোবৰ সাৰ মানে প্ৰতিদিনে আপুনি 5000 বা 50-60 বছৰলৈ পাই থাকে দৰ্শকসকল তেতিয়াহ'লে লাভজনক ব্যৱসায় আৰু এখেতে এটা নিজৰ প্ৰচেষ্টাৰে এনেকৈ এটা যত্ন কৰিছে 4 বিঘা প্ৰায় 4.5 বিঘা মাটিত তেখেতে ৰবৰ খেতি এনেকৈ কৰি নিজক স্বাৱলম্বী কৰিবলৈ আগবাঢ়িছে নিজৰ পৰিয়ালটোক পোহপাল দিবলৈ আৰু সমাজখনত এটা বাৰ্তা প্ৰেৰণ কৰিবলৈ ৰবৰ খেতিৰ জৰিয়তে কেনেকৈনো তেখেতে আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰে সেই বিষয়ে এটা সমাজত বাৰ্তা দিবলৈ যত্ন কৰিছে কিয় আগবাঢ়িলে আপুনি কেনেকৈ কিয় পণতে ৰবৰ খেতি কৰিবলৈ আগবাঢ়িলে মই ইয়াতে প্ৰথমতে কেৰেলাৰ চাং বনাইছিলোঁ প্ৰথম খেতি কৰিছিলোঁ কেৰেলা তিতা কেৰেলা ভাত কেৰেলাৰ এইখিনি ঠাইতো মানে মই আগতে ৰুই পেলাই উৎপাদন কৰি পেলাই মই বিক্ৰী কৰিছিলোঁ বজাৰত এইখিনি টকাই দি অলপ যোগাৰ কৰি পেলাই পুলিবিলাক কিনা হৈছিলে পুলিবিলাক ক'ৰ পৰা আনিছে এইটো আমাৰ বঙাইগাঁৱৰ পৰা অনা আছিল নাৰ্চাৰীৰ পৰা পুলিবিলাকৰ দাম কেনেকুৱা পুলি এতিয়া বৰ্তমান আমি আনোতে 100 টকা আছিলে এডাল পুলিত 100 টকা আছিলে এতিয়া কেনেকুৱা দাম এতিয়া অলপ বেছিকৈ আছে নেকি 100তকৈ বেছি হ'ব তাৰমানে এইটো পুলি ৰোৱাৰ পিছত পুলিটো তাৰমানে এইপিনি 2 ফুট এইপিনি 2 ফুট খান্দিব লাগে দোৱাও 2 ফুট তেনেকুৱা খান্দি পেলাই বল কৰিছিলোঁ তাৰমানে চাৰ চাইডে তেনেকৈ এনেকুৱা এইপিনি 2 ফুট এনেকৈ কৰি পেলাই 2 ফুট আৰু দোৱাটো 2 ফুট আছিলে এইটো 2 ফুট পুলিটো কিমান ডাঙৰ আছিলে পুলিটো অলপ সৰু আছিলে তেতিয়া ইমানমান আছিলে ইমানমান পুলি ইমান পুলি তাতে ওখ আছিলে ইমানমান ওখ আছিলে এনেকুৱা এইটো চাই ৰুইছিলোঁ তেতিয়া এইখিনি ডাঙৰ হ'ল আৰু বেমাৰ আজাৰ থাকে নেকি আৰু বেমাৰ আজাৰ এতিয়া বৰ্তমানলৈকে মই পোৱা নাই আৰু ঔষধ পাতি আপুনি ব্যৱহাৰ কৰিব লগা ঔষধ পাতি এতিয়া বৰ্তমানলৈ দিয়া নাই এই গোবৰ সাৰে যি দিছিলোঁ আৰু আগতে আৰু আপুনি
কোনোবা চৰকাৰ বা কোনোবা কৃষি বিজ্ঞান বিভাগ বা তেনেকুৱা পৰা কিবা পৰামৰ্শ লৈছে নেকি, ট্ৰেইনিং লৈছে নেকি? তেনেকুৱা মই লোৱা নাছিলোঁ এই কৃষি বিভাগৰ কাৰণে। কিবা আমাৰ এগ্ৰিকালচাৰৰ মই একো পোৱা নাই, কৰা নাছিলোঁ। তাৰমানে এইটো মানুহবিলাক এক সময়ত তাৰমানে ৰবৰ ৰুব লাগে, ৰবৰ ৰুলে মানে খেতিবিলাক তাৰে উৎপাদনবিলাক ভাল বুলি কোৱাৰ কাৰণে মই ৰুইছিলোঁ তাৰমানে এইটো। আৰু প্ৰথম কেৰেলা খেতি কৰি পেলাই আপুনি মানে প্ৰশিক্ষণ লোৱা নাই? প্ৰশিক্ষণটো লোৱা নাই বৰ্তমানলৈকে লোৱা নাই এইটো। এইবাৰ ল'ম বুলি ভাবি আছোঁ। তাৰমানে কাটিঙৰ অলপ ল'ব লাগে, তাৰমানে যিখিনি কাটিবলৈ হেৰি কৰিব লাগে। কাটিঙৰ কাৰণে আপুনি প্ৰশিক্ষণটো জৰুৰী হয়? জৰুৰী হয়। তেন্তে দৰ্শকসকল, আপোনালোকে দেখিলে দৈনিক ৰবৰ খেতি কৰি কেনেকৈনো প্ৰায় 5,000 টকা পৰ্যন্ত 4 বিঘা মাটিত 4.5 বিঘা মাটিত উপাৰ্জন কৰিব পাৰি, তাৰ এটা চমু আভাস আপোনালোকক দিবলৈ যত্ন কৰিলোঁ। দৰ্শকসকল, আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব আৰু ৰবৰ খেতিৰ সম্পৰ্কে আপোনালোকৰ জ্ঞানসমূহ কমেণ্ট ছেকশ্যনত শ্বেয়াৰ কৰিব, যাতে আমাৰ কৃষক বন্ধুসকলে লাভান্বিত হ'ব পাৰে। ধন্যবাদ।